Audio Jungle. নমস্কাৰ মই প্ৰাৰ্থনাই মোৰ খেলো আৰু শিকু চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটো কণমানিহঁতৰ প্ৰাথমিক বিদ্যাদানী শিক্ষণৰ দিহা কৰিম। আপোনাৰ সন্তানটিক ঘৰতে শিকোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াম। ইয়াৰ জৰিয়তে যদি আপোনালোকৰ অলপ হ'লেও সহায় হয় তেনেহ'লে আমাৰ শ্ৰম সাৰ্থক হ'ব। আহকচোন আজি আমাৰ পাতনি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিশুসকলক শিকোৱাৰ ক্ষেত্ৰত আমি ডাঙৰে প্ৰায় এটা ভুল কৰা দেখা যায়। আমি পোনতে তেওঁলোকক কপি আৰু পেঞ্চিল দি তেওঁলোকক এনেধৰণে আমি লিখি পিনি তেওঁলোকক ট্ৰেছ কৰিবলৈ দিওঁ, যাৰ ফলত তেওঁলোকে বহুত অশান্তি পায়। কাৰণ তেওঁলোকে কেতিয়াও জোৰ কৰি শিকিব নিবিচাৰে। তেওঁলোকক আমি ধেমালিৰ মাজেৰে তেওঁলোকে ফূৰ্তি পোৱাকৈ আমি তেওঁলোকক শিকাব লাগিব। তেতিয়াহে তেওঁলোকে ভালদৰে শিকিব। নহ'লে তেওঁলোকে বিভিন্ন ধৰণৰ বাহানা উলিয়াই তাৰ পৰা পলোৱাৰ চেষ্টা কৰিব। সেইটোতো সকলো অভিভাৱকে নিশ্চয় গম পায়েই। আহকচোন তাৰ কাৰণে আমি কেনেধৰণে তেওঁলোকৰ মনটো ফূৰ্তি কৰি শিকাব পাৰোঁ। এখন বগা কাগজ ল'ব লাগিব। কাগজ হওক বা বহী হওক, যিয়ে নহওক এটা উকা পেজ লৈ আমি এনেকুৱা ধৰণৰ কালাৰেদি তেওঁলোকক নিজৰ ইচ্ছামতে আমি তেওঁলোকক একো বাধা নিদিওঁ। নিজ ইচ্ছামতে যেনেকৈ তেওঁলোকৰ আঁকিব মন যায় আমি তেনেধৰণে তেওঁলোকক আঁকিবলৈ দিম। এই প্ৰচেছটো যে এদিনেই কৰিব লাগিব সেইটো নহয়। সৰু ল'ৰা ছোৱালীবোৰৰ হাতবোৰ কেতিয়াও স্থিৰ নহয়। যেতিয়া আমি এনেকুৱা ধৰণৰ শকত কালাৰ পেঞ্চিলেদি তেওঁলোকক ৰং কৰিবলৈ দিম তেতিয়া তেওঁলোকৰ হাতখন স্থিৰ হোৱাৰ লগতে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ কালাৰ দেখিলে তেওঁলোকে এইবোৰ কৰি আনন্দও পায়, লগতে তেওঁলোকৰ এক্সাৰচাইজো হয়। তাৰ পাছত আমি তেওঁলোকক কিছুমান আমি এনেকুৱা ধৰণৰ শ্বেপ বনাই লওঁ। চাৰ্কুলেই হওক বা এনেকুৱা ধৰণৰ টেংগুল যিয়ে নহওক আমি ডাঠ কাগজৰ পৰা এনেকুৱা কিছুমান শ্বেপ বনাই তেওঁলোকক ইয়াৰ ভিতৰত আমি কালাৰ কৰিবলৈ দিম। যেতিয়া প্ৰথম শিশুটোৱে গোটেই পেজটোতে কালাৰ কৰিছিল, তেওঁলোকৰ কোনো নিৰ্দিষ্ট এটা বান্ধোন নাছিল। গোটেই পেজটোতে তেওঁলোকৰ নিজৰ ইচ্ছামতে কালাৰ কৰিছিল। যেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান শ্বেপৰ ভিতৰত তেওঁলোকক কালাৰ কৰিবলৈ দিম তেতিয়া তেওঁলোকে বাউণ্ডাৰীৰ ভিতৰত কেনেধৰণে কালাৰ কৰিব লাগে এইটো ধুনীয়াকৈ গম পাব। আমি যদি তেওঁলোকক বিভিন্ন ধৰণৰ ড্ৰয়িং বুকত পাই পিকচাৰ আঁকি থোৱা, তাত ধৰি লওক আপুনি বিভিন্ন ধৰণৰ এটা পিকচাৰৰ ভিতৰত যেতিয়া আমি কালাৰ কৰিবলৈ দিম তেওঁলোকে কেতিয়াও সম্পূৰ্ণকৈ এই বাউণ্ডাৰীটোৰ ভিতৰত কালাৰ কৰিব নোৱাৰে। তেওঁলোকৰ বাহিৰলৈ ওলাই যাব। সেইটো কাৰণে যেতিয়া আমি তেওঁলোকক এনেকুৱা ধৰণৰ ছাপৰ্ট দিবৰ পৰাই এনেকুৱা ধৰণৰ বাউণ্ডাৰীৰ ভিতৰত কৰিবলৈ দিম তেতিয়া তেওঁলোকৰ হাতৰ স্থিৰটো আহিব, কেনেধৰণে এটা বক্সৰ ভিতৰত কালাৰ কৰিব লাগে। আমি বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰোঁ, আপোনালোকৰ ইচ্ছামতে দিব পাৰিব। আমি কালাৰ পেঞ্চিলৰ উপৰিও এনেকুৱা ধৰণৰ মাৰ্কাৰ বিভিন্ন কালাৰৰ পায়, এনেকুৱা ধৰণৰ মাৰ্কাৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছত আমি তেওঁলোকক এনেকুৱা ধৰণে কিছুমান লাইন কৰিব দিব পাৰোঁ আৰু লগতে আমি অসমীয়া হওক বা ইংলিছে হওক আমি শিকাব পাৰোঁ সেইডাল স্লিপিং লাইন এনেধৰণে আপুনি যেতিয়া ছাপৰ্ট থকা এনেকৈ দিব। আপুনি হাতেৰে কেতিয়াও ধৰি থাকিব নালাগে। শিশুটিক নিজে আপুনি কৰিব দিব পাৰিব। তেওঁলোকে নিজে হাতেৰে ধৰি এনেধৰণে আঁকিব পাৰিব। এইটো আপোনালোকে ঘৰতে নিজে বনাই দিব পাৰিব ডাঠ কাগজৰ পৰা। তাৰ পাছত আমি ষ্টেণ্ডিং লাইন আঁকিবলৈ শিকাম। এনেধৰণে ষ্টেণ্ডিং লাইন এনেধৰণে তেওঁলোকে এয়াও গম পালে যে কোনডাল স্লিপিং লাইন কয় কোনডাল ষ্টেণ্ডিং লাইন কৰে। তাৰ পাছত আমি এনেদৰে কৰাৰ পাছত যেতিয়া পাৰিব তেওঁলোকে তাৰপিছত আমি এনেধৰণে প্ৰথমবাৰ আমি দুইটা চাইডে ছাপৰ্ট থকাকৈ তেওঁলোকক শিকাইছিলোঁ। এতিয়া আমি দুইটা চাইডে ছাপৰ্ট ছিংগুলকৈ তেওঁলোকক শিকাম। এনেধৰণে ষ্টেণ্ডিং লাইন, স্লিপিং লাইন, স্লেটিং লাইন এনেধৰণে আমি তেওঁলোকক
শিকাব পাৰোঁ তেতিয়া তেওঁলোকে নিজে পৰা হ'ব তেওঁলোকৰ হাতখন স্থিৰ হ'ব কমাণ্ডৰে আমি তেওঁলোকক এনে ধৰণে শিকাই যাম তাৰ পাছত আমি তেওঁলোকক ক্ৰাফ্ট লাইন শিকাম এনে ধৰণে দুইটা সাইডে সাপোৰ্ট কৰাগে এনে ধৰণে এইখিনি শিকোৱাৰ আমি তেওঁলোকে এটা কাৰণ হ'ল যে ইয়াৰ পৰা তেওঁলোকে আনন্দও পালে লগতে এইখিনি ষ্টেণ্ডিং লাইন স্লিপিং লাইন কাৰ্ভ লাইন স্লেটিং লাইন এইবোৰৰ জৰিয়তে তেওঁলোকৰ অসমীয়াই হওক হিন্দী হওক বা ইংলিশেই হওক লিখাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি সহায়ক হয় তাৰ পিছত আমি এনেকুৱা ধৰণে কিছুমান বনাই ল'ব পাৰোঁ ইয়াত আমি প্ৰথমতে তেওঁলোকক দুটা সাইডে সাপোৰ্ট কৰাকে শিকাইছিলোঁ এবাৰ আমি এটা সাইডে থকাকে আমি তেওঁলোকক কাৰ্ভ লাইন শিকাব পাৰোঁ এনে ধৰণে আমি এটা সাইডে থকাকে তেওঁলোকক এনে ধৰণে আমি কাৰ্ভ লাইন শিকাব পাৰোঁ কাৰ্ভ লাইনৰ আমাৰ ইংলিছতে হওক বহুত কেইটা লেটাৰ আছে সি ডি এইবোৰ এনেকুৱা ধৰণে তেওঁলোকে লিখিবলৈ সাধাৰণতে টান পায় আমি এনে ধৰণে তেওঁলোকক মনোৰঞ্জনো কৰা হ'ল লগতে আমি তেওঁলোকক শিকোৱা হ'ল আমি প্ৰথম পৰ্যায়ত তেওঁলোকক সাপোৰ্ট হোৱাকে আমি শিকাইছিলোঁ এতিয়া সেইখিনি কৰাৰ পিছত তেওঁলোকৰ যেতিয়া হাতখন স্থিৰ হ'ব আমি কোনো ধৰণৰ সাপোৰ্ট নোহোৱাকে তেওঁলোকক এনে ধৰণে আঁকিবলৈ দিম ইয়াতে এডাল ষ্টেণ্ডিং লাইন তেওঁলোকৰ প্ৰথমতেতো কেতিয়াও পোন নহ'ব বেকাবেকিয়ে হ'ব তথাপি যেতিয়া আমি এনেদৰে কৰাই থাকোঁতে তেওঁলোকৰ এইটো পোন হ'ব অট'মেটিক তাৰপাছত আমি তেওঁলোকক এয়া শিকাওঁতে আমি কালাৰ হওক বা তেওঁলোকৰ মানে কাহিনী আকাৰতকৈ তেওঁলোকক আমি মনোৰঞ্জনো দিব পাৰোঁ লগতে আমি শিকাবও পাৰোঁ তেওঁলোকৰ আমটো কি ৰঙৰ হয় সেইটো সুধিব পাৰোঁ বা আমৰ পাতখিলা ৰং কি হয় আমি এই আমটো ক'ত লাগে গছত লাগে এনে ধৰণে আমি তেওঁলোকক কৈ যাব পাৰোঁ আৰু তেওঁলোকেও আপোনাক সহযোগ কৰিব আৰু ধৰি লওক আমি এনে ধৰণে ঘৰতে বিভিন্ন ধৰণে এয়া যে বনাব লাগিব কথা নাই আপোনালোকে বিভিন্ন ধৰণে বনাই তেওঁলোকক শিকাব পাৰে কালাৰ দি এতিয়া আমি সুধিব পাৰোঁ পখিলা ক'ত পৰে পখিলা ফুলত পৰে ফুলৰ ৰস খাই পখিলাই এনে ধৰণে আমি ক'ব পাৰোঁ তাৰপিছত আমি বেটেদি কি খেলোঁ বল খেলোঁ লগতে আমি ইংলিছতো কৈ দিব পাৰোঁ যে পখিলাটো কি কয় বাটাৰফ্লাই ফুলপাহক কি কয় ফ্লাৱাৰ এনে ধৰণে আমি কৈ দিব পাৰোঁ বা বান্দৰে কি খায় আপোনাৰ শিশুতেও নিশ্চয় ক'ব বান্দৰে কল খায় বান্দৰটো কি কয় জানানে মংকি আৰু কলটো কি হয় বানানা এনে ধৰণে আমি তেওঁলোকে ফূৰ্তি পোৱাকৈ কৈ পিনি শিকাব পাৰোঁ আৰু এইটো কি হয় জানানে এইটো শহাপহুটো ইংৰাজীত কি কয় ৰেবিটে কি খায় গাজৰ মানে কি হয় কেৰট ইংলিছত গাজৰটো কেৰট কয় আমি এনে ধৰণে তেওঁলোকক কৈ আমি ষ্টেণ্ডিং লাইন হওক বা স্লিপিং লাইন এনে ধৰণে আমি তেওঁলোকক শিকাব পাৰোঁ ইয়াৰ পৰা তেওঁলোকে মনোৰঞ্জনো পালে লগতে তেওঁলোকৰ হাতখনো স্থিৰ হ'ল যেতিয়া তেওঁলোকে ভালদৰে কালাৰ কৰিব পৰা হ'ব তেতিয়া আমি তেওঁলোকক এনেকুৱা ধৰণৰ কিছুমান কালাৰিং বুক দিব পাৰিম বা আপোনালোকে আঁকিও ল'ব পাৰিব বা তেওঁলোকক ড্ৰয়িং বুক কিনিবলৈ পায় তেনেকুৱা ধৰণৰ কিনিও দিব পাৰিব ইয়াতে কি হ'ব তেওঁলোকৰ ইয়াতে স্লিপিং লাইন ষ্টেণ্ডিং লাইন স্লেটিং লাইন চাৰ্কুল এই সকলোবোৰ ইয়াতে পাই যাব চাৰ্কুল গোটেইখিনি ইয়াতে থাকিব এনে ধৰণে আপোনালোকে তেতিয়া তেওঁলোকক কালাৰ কৰিবলৈ বিভিন্ন ধৰণে দিব পাৰিব তাৰ পাছত আমি তেওঁলোকক এনেকুৱা ধৰণৰ নিজে ঘৰতে আমি বনাই দিব পাৰোঁ তেওঁলোকে কালাৰটো ভাল পায় সেইকাৰণে আমি কালাৰিং এনে ধৰণে বনাই দিব পাৰোঁ স্লিপিং লাইন আমি প্ৰথম দিনা ধৰি লওক প্ৰথমতে তেওঁলোকক দীঘলকৈ আঁকি দিলোঁ দীঘলকৈ তেওঁলোকক আঁকি আমি ক'লোঁ এডাল স্লিপিং লাইন এডাল কি হয়
স্লিপিং লাইন আৰু লগতে কাষত থকা কালাৰকেইটাৰো কৈ গ'লোঁ আমি এইটো কি কালাৰ হয় এইটো নীলা আৰু ইংলিছত কি কয় এইটো ব্লু লগতে তেওঁলোকৰ কালাৰৰ জ্ঞানো হ'ল আৰু ক্ৰমান্বয়ে আমি দীঘলৰ পৰা তেওঁলোকক চুটিকে এনেধৰণে টেষ্ট কৰিবলৈ শিকাম তেতিয়া আমাৰ তেওঁলোকক লিখোৱাৰ ক্ষেত্ৰত সহায় হ'ব এনেধৰণে আমি ষ্টেণ্ডিং লাইন এনেধৰণে আমি সহজভাৱে তেওঁলোকক বনাই দিব পাৰোঁ প্ৰথমতে আমি দীঘলকে আঁকিবলৈ শিকাম তাৰ পাছত চুটিকে আঁকিবলৈ শিকাম প্ৰথমতে তেওঁলোকে পোনকে আঁকিব নোৱাৰিব পাৰে কিন্তু লাহে লাহে তেওঁলোকে পোনকে আঁকিবলৈ শিকিব এনেধৰণে স্লেটিং লাইন এনেধৰণে আমি দীঘলৰ পৰা ক্ৰমান্বয়ে আমি তেওঁলোকক চুটিকে আঁকিবলৈ শিকাম তাৰ পাছত তেনেধৰণে আমি ধৰি লওক স্লেটিং লাইনটো আমি বাওঁ সাইডৰ পৰা সোঁ সাইডে শিকাব পাৰোঁ সোঁ সাইডৰ পৰা বাওঁ সাইডে তেতিয়া আমাক তেওঁলোকক আখৰ লিখোৱা ক্ষেত্ৰত ইংৰাজী হিন্দী ইংলিছ যিয়ে নহওক বহুতখিনি আমাৰ সহায় হ'ব তেওঁলোকে এইখিনি কৰি আনন্দও পালে লগতে আমি শিকোৱা হ'ল আমি কালাৰবোৰ কৈ যাম লগতে এনেধৰণে আমি কাৰ্ভ লাইন প্ৰথমতে ডাঙৰকে আমি আঁকিবলৈ শিকাম তাৰ পাছত ক্ৰমান্বয়ে আমি সৰুকে আঁকিবলৈ শিকাম তেতিয়া তেওঁলোকৰ হাতৰ স্থিৰতা আহিব আমি কাৰ্ভ লাইনটো বিভিন্ন ধৰণে শিকাম এনেকে ইউ পেটাৰ্নতো শিকাম আৰু এনেকেও শিকাম আমি প্ৰথম আমি ডাঙৰকে তেওঁলোকক টেষ্ট কৰিবলৈ দিম যেতিয়া ডাঙৰকে কৰিব পাৰিব তেতিয়া আমি ক্ৰমান্বয়ে তেওঁলোকক হাতৰ স্থিৰতাৰ কাৰণে আমি সৰুকৈ তেওঁলোকক এনেধৰণে আঁকিবলৈ দিম বা এইটো কাৰ্ভ লাইন আমি এনেধৰণে আঁকিবলৈ দিম তেতিয়া আমাৰ চি হওক এনেকুৱা ধৰণৰ কিছুমান লেটাৰ লিখাবৰ কাৰণে আমাৰ সুবিধা হ'ব যিবোৰ সাধাৰণতে শিশুটোৱে লিখিবলৈ টান পায় এনেধৰণে আমি ডাঙৰ সৰু ক্ৰমান্বয়ে আমি এনেধৰণে আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ চাই থাকিব বিচাৰে তেনেহলে কাষতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে আপোনালোকে আমাৰ নতুন ভিডিঅ'টো অহাৰ নটিফিকেশ্যন পাব আজিলৈ নমস্কাৰ